में 2-3 लेक्चर के बाद ही मैंने कहा था कि स्पीकर साहब, अध्यक्ष जी मेहरबानी करके हम लोगों के, आसाम के लोगों के माथे से बांग्लादेशी का दाग मिटाइए। वी आर नॉट बांग्लादेशी। अगर कुछ लोग हैं आप उनको निकालिए, अगर कोई आ रहा है बॉर्डर पर उनको शूट एट साइड कीजिए। मैंने क्वेश्चन डाला, महंत साहब 10 साल आपने मिनिस्ट्री चलाया, आप लोग इस बेस के ऊपर आसाम में मिनिस्ट्री बनाया कि बांग्लादेशियों को निकालेंगे, आपने अब तक कितने बांग्लादेशियों को डिटेक्ट किया? डिटेक्ट करोगे तो ही तो निकालोगे। उसके बाद कितनों को डिपोर्ट किया? तो रिप्लाई वाज इन पार्लियामेंट फ्रॉम महंत साबर मिनिस्ट्री, ये मात्र अपना जब जाओ ऑन रेकर्ड साहब महंत साहेब দিছে মাত্র 2-3 হাজার মানুষ আমি ডিটেক্ট কৰিব পাৰিছো, ডিপোর্ট কৰিব পৰা নাই। এইটো হল ৰিয়েলিটি। অসম চৰকাৰে দিছে এই লাখ 80 লাখ, এই 30 লাখ, এই 40 লাখ, যত আমি যাও টুপিয়া দাঁড়িয়ে দিকে সব বাংলাদেশি আই আছে। দিস ইজ নট জাস্টিস টু আওয়ার পিপল, টু আওয়ার কমিউনিটি। এই কারণে নম্বর 1 উপহার আছে কংগ্রেসে, আমাকে দিছে বাংলাদেশি। দ্বিতীয় কি দিছে? এনআরসি। এনআরসি পুরান নাম 48 লাখ মহিলা আমার মা বোনের নাম এনআরসি লিস্টের উপর কাটিয়ে দিছি। আমি ইউডিএফ তারা চাবি, আমি সুপ্রিম কোর্টে গই, এবার লাখ টাকা খরচ করি এই কেসটা আমি জিকিছো। শিকার পিছত 48 লাখ মহিলা মা বোন যখন আমার ঘৰত আছে, আজি কোনো এজন মহিলা নাথাকিলে হয় কি কৰিব, কি হ'ব, বাংলাদেশত যাব, পঠাব, নম্বর 2। নম্বর 3 ডিপুটার महंत साहब डिपुटार 5-10 बरसे मात्र 1 लाख बनाइছে। गगৈ साहब मिनिस्टर ताई 1 बरसे 5 लाख बनाइছে। 1 बरसे 5 लाख। এইটো কোনে গিফট দিছে আমাক? কোনে দিছে? गगৈ साहब দিছে, কংগ্রেসে দিছে। লাস্ট বাট নট দ্য লিস্ট, डिटेंशन के मामला कारण सब बांग्लादेशी साउथ ईस्ट एशियार भीतर सबसे डाउन डिटेंशन कैम्प गोवालपाड़ा। अपना गई चाई मैं मीडियार भाई गोटे खरच मैं दी आहक अपने चाई डिटेंशन काम कार कारण बांग्लादेशी আমার ভাল করে শুনিব। আমার পপুলেশন 34%, অল ইন্ডিয়া লেভেলে আমি 18%। ডিটেনশন ক্যাম্প যদি আপনাদের চায় তার 90%, মোর দেন 90% আমার মানুষ। আরে ভাই কেউ তোর মুসিবত তুমি জানো ভাই, আমরা যাইমি তোমার বাড়ি, বসবো না এখানে। তোমার মানে What is this বিলাতি ফ্লেম? কংগ্রেসে ইউটিউবের লগত মিত্রতা করবে না 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 এ ভাই আটটা লোক আছে নি স্যার আজি স্যার কই দাও আজকে হুজুর এ আমার ওয়ার্কার এর জন্য তো মুসলমান মুসলমানের সব কিছু বলে নিজের মই নিবে লাগছে 27000 টাকার মোবাইল লিয়া দে বাপ বেচারে বলে 27000 টাকা নাই 15000 টাকা ফিস দিয়া কলেজে ভর্তি করতে পারে না। এর জন্য তো মুসলমান শিক্ষা নাই, আছে না? না, একটা ওয়াজের চর্চা করবো, ভালো দিনই প্রোগ্রাম, ওখানে 5 লাখ টাকা খরচ করবো, বহুত ভালো কথা। এলে মাদ্রাসার পয়সা দিব না, মুসলমান এর জন্য পিছু। বাইরে থেকে খাওয়া নিয়ে আনাইব, এক রাইতে 50 লাখ টাকা খরচ করবো, এই পয়সা ভাড়াইতে পারে বলে শিক্ষার জন্য কলেজ বানানোর জন্য দিব না, ইউনিভার্সিটি বানানোর জন্য 10 টাকা চান্দা দিব না। এর জন্য তো মুসলমান বরবাদ হইতেছে ভাই, দুঃখের কথা। হ্যাঁ, আমি তার পিছত আমাক ডিপ্রাইভ করেছে কংগ্রেস পার্টি। আজি নদী ভাঙ্গা সমস্যা
55 ইয়ার্সৰ ভিতৰত এটা এৰিয়া কংগ্ৰেছে দেখাই দিওঁ বোলে আমি এই প্ৰজেক্ট পাইলট প্ৰজেক্ট হিচাপে এই এৰিয়াটো আমি কাম কৰিছোঁ, সব সালমান কৰিছোঁ, পৰিক্ৰমা কৰা নাই। আজি আমাৰ ৰাইজে যিসকলে ভোট বাৰ বাৰ দি ডাঙৰ ডাঙৰ সব সালমানৰ পৰা মিনিষ্টাৰ বনাইছে, যিসকলে যদি সবে বৰাতত চায় এই আহি আছে, বাপ দাদাৰ খবৰ নাপাব, গৈ জিয়াৰত কৰিব। কাৰ লাশ ক'ত গৈছে, নদী ক'ত ভাহি গৈছে আল্লাহ জানে। এইটো কোনেও পাতিছে কংগ্ৰেছ পাৰ্টি আৰু কংগ্ৰেছ পাৰ্টি মিনিষ্টাৰ। সিহঁতৰ ডাঙৰ ডাঙৰ বিল্ডিং লাইনে, আপোনালোকে গুৱাহাটীত যাওক, হাতীগাঁৱত এৰিয়াত গৈ দেখক একদম ডাঙৰ ডাঙৰ লাইনে কংগ্ৰেছৰ মিনিষ্টাৰসকলৰ হোটেল আছে। আমাৰ নাই খা থকাৰ ঘৰ, চনৰ ঘৰ নাই। আৰু এটা কথা শুনক, ইয়াদ কৰক, হিষ্ট্ৰী ইয়াদ ৰাখিব লাগে। গগৈ চাহে কি কৈছে, মই গুৱাহাটীৰ পৰা ধুবুৰীলৈকে যাওঁ, এটাও চনৰ ঘৰ দেখো নিদেখো। মই কৈছো গগৈ চাহ আপনি নেত্ৰাত গৈ আপোনাৰ চকুৰ নিচিনা লাখ লাখ মুছলমানৰ ঘৰ, চনৰ ঘৰত আমাৰ হিন্দু ভাই আছে, আপুনি দেখা নাই? আপনি নেত্ৰাত গৈ চেক আপ অপাৰেশ্যন কৰাওক। এইটো হ'ল দুখৰ কথা। যি একদম চিফ মিনিষ্টাৰে দি ইমান ভয়ংকৰ বস্তু নেদেখে, তে আমাৰ ইলাজ হ'ব নেকি? দুখৰ কথা। আজিলৈকে কংগ্ৰেছ পাৰ্টীয়ে 55 বছৰৰ ভিতৰত ড্ৰিংকিং পিৰিয়ড ড্ৰিংকিং ৱাটাৰ দিব পৰা নাই, নিউট্ৰিশ্যন ব্যৱস্থা কৰিব পৰা নাই। আমাৰ বাচ্চাবিলাকে বিকলাংগ হৈ আছে, আপলং হৈ আছে।